মানটো গাঁৱত গ্ৰীষ্মকালীন অধিৱেশন পাতিছে তাকে আপোনালোকক অনুষ্ঠানত দেখাবলৈ বুলি আহিছোঁ আহকচোন বাৰু কি হৈছে চাওঁগে বলক শুই আহিছে এখন কালি খেলখন ভাল লাগিলেনে ভালো লাগিলে খেলখন ভাল হৈছে টক্কৰ হৈছে ফাইনেলত টক্কৰ হৈছে ভাল লাগিছে ধুনীয়া আছে সুন্দৰ আছে ঠিক আছে লগ পাম পাছত বৰ্তমান গ্ৰীষ্মকালীন অধিৱেশন এতিয়া বৰ্তমান চলি আছে তালৈ বুলি আহিছিলোঁ লগতে আমাৰ ইয়াত কণ্ঠশিল্পী আনিছে বুলি গম পাইছিলোঁ তাতে এতিয়া তেখেতলোকৰ ওচৰলৈ যাম ইয়াতে আছেহি আমি যলৈ আহি আছোঁ বৰ্তমান আপোনালোকে দেখা পাইছে এখন মানুহৰ ঘৰত আছেহি বৰ্তমান মানুহৰ ঘৰত আছেহি আমি তেখেতলোকৰ ওচৰলৈ যাম গৈ তেখেতলোকৰ সবিশেষ জানিবলৈ চেষ্টা কৰিম তেখেতলোক ক'ৰ পৰা আহিছে প্ৰথমে আপুনি কওক ইয়াত আহি কেনেকুৱা পাইছে খুবেই ভাল লাগিছে ইয়াৰ যিটো পৰিৱেশ হয় খুবেই ভাল লাগিছে ইয়াত আৰু ভৱিষ্যতৰ দিনতো ইয়াত আহি থাকিম বুলি আশা ৰাখি ইয়ালৈ আহি বিশেষকৈ ইয়াৰ যিখিনি ৰাইজ গোট খাইছে ৰাইজখিনিক গোট খোৱা ৰাইজখিনিক খুবেই মৰম জনাইছোঁ খন্তেক সময়ৰ পিছতে আমি অনুষ্ঠান পৰিৱেশন কৰিম থেংক ইউ ছ' মাছ টাইম দিয়াৰ কাৰণে আপুনি এতিয়া আমি যাম কমল দাৰ ওচৰলৈ প্ৰথমে কওক আমাৰ ইয়াত যিখন এতিয়া গ্ৰীষ্মকালীন অধিৱেশন পাতিছে তাৰ কাষৰ নাজাৰাটো কেনেকুৱা লাগিলে আপোনাক দেখি নিশ্চয় ভাল লাগিলে খালি মেইন প্ৰব্লেমটো হ'ল আমি খুব কম সময়লৈ আহিছোঁ হয় হয় আৰু এদিন আহিম নিশ্চয় গাঁওখন ফুৰিবলৈ আৰু যিমান সময় আহিলোঁ আমি যিমান সময় আছোঁ গধূলিৰ পৰা বৰ নিজৰ নিচিনা লাগিছে মানে মোক যিমানখিনি মৰম দিছে যিমানখিনি মানে চেনেহ দিছে মই সদায় কৃতজ্ঞ হৈ ৰ'ম আৰু এদিন আহিম ভালকৈ গোটেই গাঁওখন ফুৰিব আহিম আৰু ভাল লাগিলে আপুনি আপোনাৰ বক্তব্য দিলে আমাৰো শুনি ভাল লাগে কাৰণ আমাৰ গাঁওখনলৈ যেতিয়া আহিছে আপোনালোকে এনেকুৱা আশা কৰিলে আমি আৰু অলপ ভাল পাওঁ কাৰণ আমাৰ গাঁওখন হয় আমাৰ গাঁৱৰে পৰিৱেশ একদম সাধাৰণ গাঁও ময়ো গাঁও ল'ৰা আপুনি গাঁও ল'ৰা আমি সাধাৰণ গাঁৱৰে ল'ৰা বাকী বৰ্তমান প্ৰদৰ্শনৰ কাৰণে কিমান এক্সাইটেড বহুত এক্সাইটেড ৰাইজখিনি দেখি বহুত আমাৰ পিনৰ পৰা আশীৰ্বাদ থাকিল বহুত ভাল হৈ যায় থেংক ইউ ছ' মাছ এইকণ টাইম দিয়াৰ কাৰণে বেয়া নাপাব দেই অকণমান টাইম ল'লো আমাৰ ভাইটোক কেনেকুৱা লাগিছে আমাৰ ছিংগাৰ আহি কেনেকুৱা গাইছে আমি তাৰ সবিশেষ জানিবলৈ চেষ্টা কৰিম গান শুনি কেনেকুৱা লাগিছে গান শুনি কেনেকুৱা লাগিছে গ্ৰীষ্মকালীন অধিৱেশনটো কথা সাপেক্ষে লগতে কেনেকুৱা লাগিছে ৰাজাজী আমাৰ ভিডিঅ'টো চাই যদি ভাল পায় আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব লগতে যদি ভিডিঅ'টো চাবলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি আমাৰ ভিডিঅ'টো যাতে অকণমান মৰম দিয়ে আমি অকণমান আগুৱাই যাবলৈ সক্ষম হওঁ